নমস্কাৰ বন্ধুসকল, টেকি নুৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যে আপোনালোকে গুগল চাৰ্চৰ মাধ্যমেৰে আপুনি কেনেকৈ ফটো গেলাৰীবিলাক এইবিলাক হাইড কৰিব পাৰে। মাত্ৰ 3টা কোডৰ মাধ্যমেৰে আপুনি সকলো বস্তুবিলাক আপোনাৰ ভিডিঅ' ফটো এই সকলো বস্তুবোৰ এই গুগলত আপুনি হাইড কৰি থ'ব পাৰে। আপোনাৰ প্ৰিয় মানুহ যিবিলাক আছে, আপোনাৰ ফ্ৰেণ্ডছ বন্ধুসকল যিবিলাক আছে এইবিলাক দেখাই দিলে আপুনি বহুত অবাক হৈ পৰিব, মানে বহুত ধৰণৰ এক্সাইটেড হৈ পৰিব। কেনেকৈ কামটো কৰিলে, এই সম্পূৰ্ণ কামবোৰ কেনেকৈ কৰিলে, এই সকলোৱে এই কাৰ্যটো নাজানে, যাৰ কাৰণে সিহঁতে মানে এক্সাইটেড হৈ পৰিব, আচৰিত হৈ পৰিব কামটো কেনেকৈ কৰিলে। আপুনি এটা 3টা কোডৰ মাধ্যমেৰে আপুনি সকলোবোৰ ইয়াতে আপুনি ছেভ কৰি ৰাখিব পাৰে। আপুনি গুগলত চাৰ্চ কৰি অকল 3টা 44444 এই 3টা কোডৰ মাধ্যমেৰে আপুনি এই সকলোবোৰ গুগলত হাইড কৰি ৰাখিব পাৰে। আপোনাৰ যিবিলাক আপুনি নিজৰ ইচ্ছা অনুসৰি আপুনি এইবিলাক কৰিব পাৰে। আপুনি যদি এই পাছৱৰ্ডটো মনত ৰাখে, আপুনি জিন্দগীতেও এইবিলাক নাপাহৰিব। সকলোবিলাক আপোনাৰ নিজৰ অধীনত থাকিব, কোনো আপোনাৰ এই বস্তুবিলাক বিচাৰি উলিয়াব নোৱাৰে। তো ব্লগ ভিডিঅ'টো কেনেকৈ এই প্ৰচেছটো কৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনত প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'টো আপুনি সকলোৰে আগত চাব পাৰে। তাৰ আগতে আপুনি এটা কাম কৰিব লাগিব, আপুনি প্ৰথমতে এটা এপছ ইনষ্টল কৰিব লাগিব। এপছটোৰ নাম হৈছে, আপুনি প্লে ষ্ট'ৰত গৈ কিনে চাৰ্চ কৰিব লাগিব, প্লে ষ্ট'ৰত চাৰ্চ কৰিব লাগিব চিক্ৰেট গেলাৰী হাইড ফটোজ এণ্ড ভিডিঅ'ছ। এইটো আপুনি ইনষ্টল কৰিব লাগিব। মই আগতে ইনষ্টল কৰি থৈছোঁ, যাৰ কাৰণে এইটো মোৰ দৰকাৰ নাই, গতিকে মই কোনে এইটো অ'পেন কৰিম। অ'পেন কৰাৰ পিছত ইয়াতে এনেধৰণৰ এটা পেজ খোল খাই যাব। ইয়াতে আপুনি অলপ কৰি যাব, গেটিং ষ্টাৰ্টেড এইবুলি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপুনি ইয়াতে আপোনাৰ 4টা পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ড মই দিছোঁ 444 আৰু কনফাৰ্ম কৰিব লাগিব নম্বৰটো। আপুনি ইয়াতো নিজৰ ফোন নম্বৰ, আপুনি যিকোনো নম্বৰ দিয়ে, আপুনি 9999777000 সকলোবোৰ দি আপুনি কৰিব পাৰে। আপুনি যিটো পাছৱৰ্ড দিছে, সেই কনফাৰ্ম পাছৱৰ্ড কৰিছে, এইটো আপুনি সকলো সময়তে মনত ৰাখিব লাগিব, কিয়নো এইটো যদি আপুনি পাহৰি যায় তেন্তে গুগল চাৰ্চত কোনো কাম নহ'ব, গুগলে কোনো কাম নকৰিব। গতিকে আপোনাৰ যিকোনো বস্তুৰে পাছৱৰ্ড এটা মনত ৰখাটো আৱশ্যকীয়। গতিকে এটা ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ লগে লগে নিজৰ এটা পেজ খোল খাই যাব। খোল খাই যোৱাৰ লগে লগে এনেধৰণৰ অ'পেন হ'ব। ইয়াতে চাৰ্চ কৰি দিছোঁ, মই 44 বুলি চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে লিখা আছে প্লিজ এড এ ফল্ডাৰ। এইটো ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ফল্ডাৰ নাম মই লিখি দিছোঁ, এটা ফল্ডাৰ বনাইছোঁ। ফল্ডাৰটো বনোৱাৰ লগে লগে আপোনাৰ ইয়াতে প্লাছ বাটনৰ চিন দেখিবলৈ পাব। এইটো প্লাছ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি কোনবোৰ ফল্ডাৰ আছে, ফল্ডাৰ, ফটো, ভিডিঅ', কেমেৰা, এই সকলোবোৰ ইয়াতে আপুনি হাইড কৰি ৰাখিব পাৰিব। আপুনি ইয়াতে ফল্ডাৰত ক্লিক কৰি দিব, নাইবা ফটোত ক্লিক কৰি দিলে আপুনি ইয়াৰ পৰা যিকোনো বস্তু, আপোনাৰ প্ৰিয় মানুহজনৰ সকলো বস্তুবিলাক ইয়াতে আপুনি হাইড কৰি ৰাখিব পাৰিব। ভিডিঅ' সমস্ত কাৰ্যবিলাকে আপুনি ইয়াতে ছেভ কৰি ৰাখিব পাৰিব। মই অৱশ্যে এইটোৱে হাইড কৰি ৰাখিলোঁ। গতিকে ইয়াতে আপুনি আকৌ নিজে ফল্ডাৰ এটা ক্ৰিয়েট কৰি কিনে তাতে ৰাখিব পাৰে। বন্ধুসকল, এইটো আপোনালোকৰ কাৰণে, আপোনাৰ বন্ধু বান্ধৱীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কিয়নো কেতিয়াবা আপোনালোকে এপ ব্যৱহাৰ কৰে, এইবিলাক ব্যৱহাৰ কৰে, এইটোতকৈ এইটোৰ বেছি বেষ্ট। আপুনি এই কাৰ্যটো কৰিলে আপোনাৰ বন্ধু বান্ধৱীসকলে আচৰিত হৈ যাব, এইটো কাম এনেকৈ কৰিব লাগিব। গতিকে আপোনালোকে এইটো এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছতহে এইটো কাম কৰিব পাৰিব। আৰু এপ্লিকেশ্যনটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।